তুমি ইয়াত বহি আছা মই আকৌ তাত বিচাৰি ফুৰিছো ইমান সময়নো কোনোবাই গোসাই সেৱা কৰে নে ধৰ্মত মতি থকা মানুহ দেই মই এক্সিএম চাই মোক সেইটো কাৰণে বেছি ভাল পাইছে কোননো এক্সিএম ইয়াৰ আগৰজন চিএম আকৌ মই আগতে তাতহে আছিলো তেওঁ ঘৰতে তাৰ মানে তেওঁৰ ঘৰত চাকৰ খাটি কাটি আপুনি চাকৰিটো ললে কি কথা কোৱা হে মই কিয় চাকৰ খাটিম আকৌ একেবাৰে ব্যৱহাৰ নাজানা তুমি বেয়াই পালে নেকি দেই ছাৰ 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 নামাতিবা হে যোৱা বহি থাকাকৈ সৰি ছাৰ মোৰ ভুল হৈ গ'ল এক্সট্ৰিমলি সৰি ছাৰ হ'ব হ'ব ইটছ অকে এতিয়া কোৱা ইয়ালৈ কিয় আহিছিলা ছাৰ মোক কেছ এটা আছিল আগতে কোৱা তুমি কোন মই ৰাণী ছাৰ ৰাণী কোন দেশৰ ছাৰ মই ৰাণী বৰুৱা মোৰ নাম ৰাণী বৰুৱা ৰাণী বৰুৱা নামটো হয় হয় নাইচ টু মিট ইউ আচ্ছা কেছটো মানে সেইটো ন তাই এতিয়া মোৰ ওপৰত কেছ দিবলৈ আহিছে কেছ দিলেই নহ'ব নহয় কেছটো আকৌ আমি থানাত ল'ব লাগিব নহয় নিজৰ বুলি তাকেতো তোমাক চিনি পাও বাবে কৈছো দিয়াচোন কিবা এটা কৰি দিয়া না কৰিবইতো লাগিব আহক ব'লা কিয় কান্দিছে ছাৰ তোমাৰ হাতখন মোৰ হাতখনে কি কৰিলে ছাৰ দুখ লগাই দিলে বৰ দুখ দিলে মোক মোৰ হাতখনে আপোনাৰ কি দুখ লগালে ছাৰ বৰ চফ তোমাৰ হাতখন বৰ চফ কিন্তু আমাৰ জনী হাতখন একেবাৰে টিএমটি বাৰ চাদত লগাব পাৰিবাহে কি যে কয় আৰু ছাৰে একেবাৰে লাজেই পালো আৰু সঁচাকেই কৈছো বেয়া নাপাবা বাৰু কোৱাচোন কেছটো কি আছিলে কি কেছটো ক'ব লাগে থানালৈ কেলে আহিছো কেছটো কওক আকৌ কৈছোৱে দেখোন অলপ আগত কৈছিলে নেকি পাহৰি গলো ছাৰ মানে আজিকালি মানে ব্ৰেইনটো আপোনাৰ লোড লওঁতে ইমান অভাৰলোড হৈ গৈছে কিছুমান বস্তু নিজে ডিলিট হৈ যায় বুজিছে আপোনাৰ এটা ৰিচাইকেল বিনত বিচাৰিলেও বিচাৰি নাপায় আপোনাৰ ফল্ডাৰ এটা আপোনাৰ ধুনীয়াকৈ ছেভ কৰি থম কওক আকৌ তুমিও যে মানুহ নহয় শুনা কেছটো ন হয় ছাৰ হৈ যাব টেনচন নল'বা ছাৰ এইটো চোৰৰ কাম হয়নে নহয় কওকচোন বাৰু হয় কিয় নহয় হয় আচ্ছা কোৱাচোন তোমাৰ সতি সন্ততি আছেনে নাই ছাৰ এতিয়া ভবা নাই আৰু একদম লাইফতো নাভাবিবা জুই লগা হতে আয়ুস কমাই দিছে মোক জুই লগা কেইটা থাকিলে তোমাৰ এই ধুনীয়া মুখখন মুখ হৈ নাথাকে আৰু হনু উলিয়াই দিব মই কৈ থলো তোমাক ছাৰ এতিয়া কেছটোৰ কথা সোধকচোন কেছটো ন হেৰি আপুনি ইয়াতে বহক অকণমান পটককৈ আহি আছো ময়ো যাওঁ আপুনিহে যাব নেকি দিয়ক লেডিজ ফাৰ্ষ্ট আহা আকৌ একেলগে যাওঁ একেলগে গ'লে বেয়া হ'ব নেকি কিয় আহোতে দেখোন আমি একেলগে আহিলো এতিয়া থানাত একেলগে যাওঁ ইনচে মিলিয়ে আপুনি এখন থানা বুলি ভাবিছে এইখন দৰে বাথৰুমলৈ যায় এফালেহে থানালৈ যায় বাথৰুম কি অসভ্য ল'ৰা বাথৰুমত কি মই একেলগে যাম নেকি সেইকাৰণেতো কৈ আছো মই বাথৰুমলৈ যাওঁ আপুনি ইয়াতে এখন বহক তাৰপিছত লগ পাই ভালকে কথা পাতিম কি ফাল্টু নহয় তাৰ লগত বাথৰুমত মই একেলগে যাম শুনকচোন এতিয়া তাই কি পানিচমেণ্ট দিব মানে ধাৰাটো কি লগাব ধাৰাটো কি বা ধাৰা লগোৱা যায় ৰ'বচোন দেই মই বাইলুঙক ফোন এটা কৰি লওঁ তাই আহি লওক তাৰ পাছতহে দেই আপুনি মায়া গোটেই পৃথিৱীখনেই মায়া বুজিছা তোমাৰ নামটো কোৱা মোৰ নামেই মায়া হয় নেকি নাইচ টু মিট ইউ মায়া কি হ'ল পৃথিৱীৰ চব মাইকী মানুহৰ হাতবোৰ চব মোৰ মাইকী মানুহজনীৰ হাতখন কিয় টিএমটি বাৰ বাৰু কি মোৰ আগত তাই প্ৰশংসা নকৰিব এইগৰাকী নেকি সেইগৰাকী বাৰু আপোনালোক দুইগৰাকী শান্তিৰে অকমান বহক মই ফোন এটা কৰি আহোঁগে দেই এই বাইলুংজনীও মানে ইমান বিজি থাকে
থানালৈ মাইকী মানুহ দুজনী আহিছে মাইকী মানুহ বাঘ ওলোৱা নাই নহয় কেনেকে চিঞৰ বাখৰ লগাইছে ভগা গৈছোগে মই আপুনি প্ৰথমে কওক কিয় হব মই আহিছো আগতে মই কম মই তাক ৰাস্তাৰ পৰা লৈ আহিছো আপোনাক মই ৰাস্তাতে পাইছো আমি বহুত সময় কথা পাতিছো গতিকে আপুনি প্ৰথমে কওক এক মিনিট তই কি মাইকী মহৰি নেকি সেইবুলি কৈছে কৈছো তই মাইকী মহৰি তই মাইকী মানুহৰ মুখ দেখি যে ক'ব নোৱাৰা হৈ গৈছ চিচি মানে মানুহগৰাকীৰ লগত মই লাজ পাইছো দেই নাই নাই আপোনালোকে যি কয় কৈ থাকক মই এইবিলাকৰ নুশুনো ঐ তেনেকে কলি যে কমেই সি মাইকী মহৰি মোক বিচাৰ লাগে মোৰ হাতত প্ৰমাণ আছে মোৰ ঘৰৰ ফুলৰ টাপটো গৈ তাইৰ বাৰটা কেনেকৈ পালে বিশ্বাস হোৱা নাই যদি বলক বাইদেউ চাই আহিব আৰে টাপ কেনেকৈ আহিলে মই কেনেকৈ জানো চুপ এই পাত্ৰৰ পৰা কি হ'ল ৰাকেশ কি হ'ল ভিতৰত মাইকী মানুহ দুজনী আছে যাওক জানো কি হ'লনো তাৰপিছত নহয় আপোনালোকৰ হৈছে কি এজনাই মাইকী মানুহ দেখি যিডাল দৌৰ মৰাইছে এডালে আকৌ গুমুঠা মাৰি পৰি আছে পাগল হ'ল নে কি দুইটা নজনাকে কিন্তু টেপেচ নামাতিবা দেই নিজৰ বুলি কলো এই কি হ'লনো আগ ধৰি কোৱাচোন বাৰু প্ৰুকদা এই ভিতৰত যে মাইকী মানুহ দুজনী আছে তাৰে এজনীয়ে মোক নিজৰ বুলি মাইকী মহৰি বুলি কৈছে আহিছে যে তোমালোকে মই কোনটো চাই দিবা মাইকী মহৰি মই কিন্তু চবৰ বৰ মানহানি কেছ কৰি দিম নিজৰ বুলি চিনি পোৱা নাই মাইকী মহৰি মোৰ ককাও মৌজাদাৰ আছিল খানদানী ঘৰৰ ছোৱালী মই শহুৰৰ ঘৰতো নাম আছে ময়ো মৌজাদাৰৰ নাতিনী মোৰ শহুৰো ফৰেষ্টৰ ফিল্ড অফিচাৰ আছিল সেইকাৰণে হবলা লোকৰ ঘৰৰ ফুলৰ টাপ চুৰ কৰ আপোনাক 10 বাৰ ক'ব লাগে নেকি হে মই চুৰ কৰা নাই বুলি কি হ'ল কোনে কাৰ ফুলৰ টাপ চুৰ কৰিলে এই মোৰ ঘৰৰ ফুলৰ টাপ চুৰ কৰিছে বাইদেউ মিছা কথা বাইদেউ মোৰ ঘৰত কিহৰ অভাৱ আছে যে তাইৰ পৰা মই ফুলৰ টাপ চুৰ কৰি লৈ আহিম বেমাৰ বাইদেউ চুৰ কৰাটো এটা বেমাৰ ৰ'ব হুলস্থুল নকৰিব শান্তিকে কওক এটাকে কওক মোক বিচাৰ লাগে মোৰ হাতত প্ৰমাণ আছে মোৰ ঘৰৰ ফুলৰ টাপটো গৈ তাইৰ বাৰটা কেনেকৈ পালে বিশ্বাস হোৱা নাই যদি বলক বাইদেউ চাই আহিব আৰে টাপ কেনেকৈ আহিলে মই কেনেকৈ জানো চুপ টেনচন মাষ্টৰক আকৌ পালো আজিও মোক লৈ যাব কি কৰা যায় ভাগিন আরে বলাল কিয় এনে টেনচন আৰু টেনচন দি থৈ গ'ল যদি তই চুৰে কৰা নাই তেতিয়াহ'লে তোৰ ঘৰৰ বাৰান্দাত মোৰ ফুলৰ টাপটো কেনেকৈ ওলাল বাইদেউ আজি মই সেইফালে যাওঁতেহে দেখা পালো আয়ো ৰাম ৰাম পাগলে আপুনি অকণমান তেওঁকো ক'বলৈ দিব বাইদেউ মই টাপটো কিয় চুৰ কৰিম মই যেদিনাখন দেখিলো মোৰ বাৰান্দাত টাপটো ময়ো আচৰিত হলো টাপটো ক'ৰ পৰা আহিল আৰু বাইদেউ টাপটো এওঁৰ বুলি গম পোৱা হ'লে মই ঘূৰাই দিলো হয় আপুনি কেতিয়া টাপটো দেখিলে মাঘ বিহুৰ ৰাতিপুৱা আচ্ছা মানে উৰুকাৰ পিছদিনাখন হয় বুজিছো এইটো উৰুকাৰ ধেমালি মোৰ ঘৰৰ পৰা টাপ চুৰ কৰি মানে উৰুকাৰ ধেমালি কৰিছে মই কিমান বাৰ কম মই চুৰ কৰা নাই বুলি ৰাইট এখেতে চুৰ কৰা নাই বেলেগ কোনোবাই ধেমালি কৰিছে মানে কথাটো হ'ল আগতে যে আমাৰ গাঁৱত উৰুকাৰ নিশা ইঘৰৰ বস্তু সিঘৰত লুকুৱাই থৈ ধেমালি কৰে
ঠিক আপোনালোকৰ লগতো কোনোবাই হেয়া ধেমালিয়ে কৰিলে। হয় দিয়ক, চিঠিৰ কৃত্ৰিমতা আৰু বৰ্তমানৰ চিটুৱেশ্যনৰ মাজতো কোনোবাই যে উৰুকাৰ নিশা ফূৰ্তি কৰিছে আপোনালোকে ভালে পাব লাগে। আৰু আপোনালোককো যে এই ফূৰ্তিৰ অংশীদাৰ কৰি লৈছে, আপোনালোকে গৌৰৱহে কৰিব লাগে। এটা পৰম্পৰাৰ অংশীদাৰ হৈছে আপোনালোক। ওচৰ চুবুৰীয়া মানুহ কাজিয়া পেচাল নকৰিব আকৌ, কথাবোৰ চিৰিয়াছলি নলৈ আনন্দত লওক আকৌ। খং কৰা সলনি হাঁহকচোন, এনজয় কৰক। বেয়া নাপাবা মায়া, নাপাও দিয়া। বাকলি এতিয়া আমাক বিহু খাবলৈ মাতিবহে লাগে আৰু। আজি যাব বাইদেউ। যাম দিয়ক, আৰু দেৰিকে হলেও মাঘ বিহুৰ শুভেচ্ছা থাকিল দেই। আপোনালোকলৈ থাকিল। ধন্যবাদ। ব'লা মায়া ব'লা। আমাৰ বিহুহে। কমন চেন্স নাই নেকি তোমাৰ? কিয়? ন' পাৰ্কিঙত বাইক ৰাখিছা, আৰু ৰাখিছাতো ৰাখিছা, বাইকত বহিলৈ কথা পাতিছা। ঐ ক'ত ন' পাৰ্কিঙত মই গাড়ী ৰাখিছো হে? কথা অলপ চাই চিতি ক'ব দেই। এইখন কি মোৰ বাইক নেকি? আৰে মই কি জানো কাৰ বাইক? মাহী এই বেয়া পাব নালাগে, এই যাবলৈ টাইম নিমিলিল মানে। এই নেক্সট বাৰ গ'লে শংকৰদাৰ লগত যাম দে। শংকৰদা যাব চাগে দে, মোক ক'লে মই গুচি যাম। মাহী সি এবাৰ দুবাৰ ফোনে নধৰে নহয়, সেইকাৰণে ঘৰৰ পৰা গালি খায়। ঘৰৰ পৰা এৰা, মই মাৰি আছো হ'ব। কমন চেন্স নাই নেকি তোমাৰ? কিয়? ন' পাৰ্কিঙত বাইক ৰাখিছা, আৰু ৰাখিছাতো ৰাখিছা, বাইকত বহিলৈ কথা পাতিছা। ক'ত ন' পাৰ্কিঙত মই গাড়ী ৰাখিছো হে? কথা অলপ চাই চিতি ক'ব দেই। এইখন কি মোৰ বাইক নেকি? আৰে মই কি জানো কাৰ বাইক? ফাঁকি কথা নকবা দেই। বাইকখনৰ ওপৰত বহি আছা, আৰু বাইকখন তোমাৰ নহয় বুলি কৈছা। কি বহি আছো মানে কি এইখন বাইক মোৰ? এই তাজমহলৰ বাৰাণ্ডাত যদি মই বহি থাকো, কি গোটেই তাজমহলটো কি মোৰ নেকি? কথা কিছুমান ক'ব মানুহটো এইটো লেভেলটো চোৱা, বাপৰে বাপ। চব মেলি থৈ গল। কাৰ কাপোৰ এইবিলাক? ছাৰ মোৰে কাপোৰ। মানে ৰ'দটো ইয়াত ভালকে পৰিছে যে, আপুনি অকমান সময় থাকিব বুলিহে ভাবিছিলো। বেয়া নাপাব দেই। হৰি শুনাচোন, তোমাৰ গাড়ীখন কিনা কিমান বছৰ মান হ'ল বাৰু? 4 বছৰ। তাৰ মানে ভঙা চিঙা দোকানত দিব পৰা হৈছে আৰু। ভঙা চিঙা দোকানত কিয় দিম? নহয় মানে তোমাৰ হাততে 4 বছৰ হৈছে, তোমাৰ আগৰজনৰ হাতততো নাই কমেও 14-15 বছৰ মান হৈছেই। সেইখন গাড়ী হৈ আছে না। এইটো ছেকেণ্ড হেণ্ড গাড়ী পাইছা তই? ফাল্টু কথা নকবি দেই। সিংহ মৰি যাব পাৰে, কিন্তু ঘাঁহ নাখায়। ঘাঁহটো সিংহ এনেও নাখায়। কি হ'ল? ঠেলি ঠেলি আহিছা যে? কি হব আৰু, পাম গ'ল। কাৰ গ'ল মানে মোৰ? মই বেলুনহে, মোক পাম দি দি ফুলাব লাগে। কি কথা কোৱা? আপোনাৰ তাত আছে নেকি? কি পাম? পামটো আছে নেকি বোলো? তুমি সঁচাই পামত চলা নেকি? ইনচে মিলে মই পামত চলিব পাৰো নেকি? এই চাইকেলৰ টায়াৰ দুটা কথা কৈছো, নিজৰ বুলি। এনে আছে নে? ঠিকেই। এয়া চাইকেল দোকানহে, এয়া ওপৰত লিখা আছে শৰ্মা চাইকেল ষ্ট'ৰ। এয়া টিউব টায়াৰ চব ওলমি আছে। ৰাতিপুৱাই ভাল কামুৰিব পাৰে দেই মানুহক। চাইকেল দোকান পাইছে, মইহে কামুৰি দিলো। কথা যে কয় নহয়। মেডাম! কি হ'ল? আজিও PSO নাই নেকি মেডাম? কিয় মাতিছিলি সেইটো কম। মেডাম মোৰ চাইকেলখন পামচাৰ হ'ল, তালৈকে আপোনালোকৰ যাব পাৰিম নেকি? উঠ। কি কৰিছ? মেডাম ৰছী আছে নেকি আপোনাৰ এক্সট্ৰা? মানে চাইকেলখন ওপৰত বান্ধি লওঁ। তোৰ ঢিলা হৈছে নেকি? মেডাম মই এইখনৰ লগতে উঠা বহা কৰি থাকো। এতিয়া জানমণি মই ইয়াত এৰি থৈ কেনেকে যাম নিজৰ বুলি কওক? খোজকাঢ়ি আহি থাক।
কি মানুহ চিনেমা এখন চাই যাওঁ নেকি দামো চাগে যথেষ্ট হ'ব চিনেমা চাবা ভাবিছিলো স্কুলৰ পৰা পলাই আহি চিনেমা চাবি মায়ে যে তোক ঘৰত ভাত খুৱাই খুৱাই পঢ়িছে তই চিনেমা চাব আহিছ কি কৰিছে? ঐ! যা যা ৰহত তলে যাবই